না থাকুতে পিতা মিল্লা মিল্লি দিয়া বাবা দিয়া মিল্লা মিল্লি গলিয়া 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 দিয়া 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 আপুনি লাচনৰ কথা বেছি কৰিবলৈ আনিছিলে আৰু আমাৰ লগত লগা দেখি সুধি আছিলে কি বুলি ক'লে নালাগে বুলি এজনৰ কি বেমাৰ আছে এনেকে নালাগে বেপাৰী বঢ়িয়া বঢ়িয়া নালাগে বুলি ক'লেতো নালাগে নালাগে ধাবাত নালাগে বাৰু ব্যাকৰণটো মিলাই তাৰ মনতে ওলমাই থৈ যোৱা বাপেৰে অকল টকা ধাৰহে কৰে এই চকু দুটা বাপেৰৰ চিচিটিভিৰ কেমেৰা মোৰ ধাবাৰ চকত যেনেকে চিকেন মটন উতলে তেনেকে তহঁতৰ মনতো কিবা কিবি কৰিছে বুলি গুণ পাইছো আইনো সঁচাকে ভাল মানুহ বিয়া কৰাব খোজো তোমাৰ নিচিনা লগা আইনো সঁচাকে ভাল মানুহ বিয়া কৰাব খোজো কথাগুৰি কৰবা ইমান দুৰ্বল হলে কেনেকে বঢ়িয়া বঢ়িয়া বিয়া কৰাব খুজিছা একে ৰাতি ৰাতি মানে বঢ়িয়া এতিয়াহে গম পালো জান বুলি নাম্বাৰ এটা ছেভ কৰি থৈছে পাৰে ৰাতিয়ে যেতিয়া তেতিয়া ফোন আহে মই বোলো কোন জান তাই কৈছে লগৰ ছোৱালী এতিয়া গম পালো তাইৰ জানটো মতা মতা জান মতা জান বঢ়িয়া বঢ়িয়া বিয়া কৰাব খুজিছা ঠিকে আছে দিয়া বিয়া কৰাব বাৰু পিছে ঘৰ ঘৰ কিবা বনালা নে মই প্লেন কৰি আছো কি নহয় মানে প্লেন কৰি আছো প্লেন যিয়ে নকৰা কিন্তু ঘৰ ভাৰতৰ নাম্বাৰ 1 চিমেণ্ট আল্ট্ৰাটেকহে ব্যৱহাৰ কৰিবা সকলো ইঞ্জিনিয়াৰৰ পচন্দৰ চিমেণ্ট আল্ট্ৰাটেক